ৱেলকাম টু ইউটিউব চেনেল। যে বহুদিন পিছত আপোনালোকৰ আহিলোঁ আজি ব্লগ এটি বনাবলৈ। আজি বহতি সত্ৰৰ মানে আমাৰ গাঁৱতে মহাপুৰুষ শ্ৰী হৰিদেৱৰ তিৰুভাৱ মহোৎসৱ 458তম সেইখিনি আপোনালোক দেখিবলৈ আহিছোঁ। এতিয়া মই চাকি জ্বলাম, চাকি জ্বলাও দেখুৱাম আপোনালোক সকলোখিনি দেখুৱাম। আজি সুভাষ পাঠক আহিব, এইখিনি আপোনালোক ৰাতি দেখুৱাম। মোৰ ভিতৰত সকলোখিনি চাই থাকক। এতিয়া মন্দিৰত গৈ আছোঁ। মন্দিৰত গৈ আমাৰ আহৰ মাহৰ ভাগ হয়, সকলো মানে পাৰাৰে ভাগ হয়, সকলো ঠাইতে লগাই 12টা ভাগ হয়। ভাগৰ ভিতৰত লগাই এতিয়া মই গৈ আছোঁ আমাৰ ভাগত। সকলো মানুহে প্ৰায় চাকি জ্বলাইছে। এইটো আমাৰ কৃষ্ণ মূৰ্তি। ইয়াত প্ৰথমতে সেৱা কৰিলোঁ, সেৱা কৰি তাৰপিছত আমাৰ যিটো গাছা হয়, গাছাত যাই চাকি জ্বলাম। এইখন আমাৰ গাছা, ইয়াত মই চাকি জ্বলালোঁ। মানে আমাৰ আহাৰ মাহত হয়, আহাৰ মাহৰ মানে সকলো গাছৰ ওপৰত মানে যিমান ঘৰ মানুহ আছে 100খন লগাই কিনে জ্বলাইছে চাকি। ইয়াত বহুত চাকি জ্বলাইছে, মানে সকলো মানে কমচে লাখ চাকি হ'ব, লাখ চাকি ইয়াত লগাইছে। সকলোখিনি আমাক দেখুৱালে চাওক, সুন্দৰ পৰিৱেশ। মানে মন্দিৰৰ ভিতৰত ইমান ধুনীয়াকৈ চাকি জ্বলাইছে চাওক। তাৰপিছত ইয়াত বৰষা বা আহিছে, বৰষা মাকো মানে মন্দিৰত কিবা চাকি জ্বলাবলৈ আহিছে। তাত বাইদেৱে অকণমান ভাষণ দিলে, সেইটো শুনক। পোনপ্ৰথমে মই আজি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ যি 458তম তিৰুভাৱ তিথি উদযাপন আজি বহৰী সত্ৰত ইয়াতে উপস্থিত হৈ মই সঁচাকৈ সৌভাগ্য অনুভৱ কৰিছোঁ, মোৰ সৌভাগ্য বুলি। কিয়নো মোৰ আপোনালোক সকলোৱে হয়তো জানে, মোৰ দাদা অংকুৰ কুমাৰ বিষয়াৰ পত্নী, আপোনালোকৰ ইয়াৰে ছোৱালী জীয়ৰী সুমিতা বিষয়া, এতিয়া সুমিতা তালুকদাৰ। বৌয়ে আগৰ পৰাই কৈ থাকে, কিন্তু আচলতে এষাৰ কথা আছে নহয়, প্ৰভুৱে মাতিব লাগিব তেতিয়াহে আহিব পাৰিম। আজি মই আগতে সত্ৰলৈ আহিছোঁ, কিন্তু এই সভালৈ মই ইমান শুনি থাকোঁ, কিন্তু অহা হোৱা নাই। আজি মোৰ ইয়াতে আৰু এগৰাকী ভণ্টি অনুৰাগী আছে, আশাস্মিতা আৰু বৌয়ে এইবাৰ ক'লে, আৰু মই ঠিক তেনেকৈ মন বান্ধি ল'লোঁ যে এইবাৰ যামেই, এইবাৰ চাকি জ্বলামেই। আৰু প্ৰভুৰ কৃপাত আজি আহি পালোঁ। আৰু এই যে মোৰ ধৰক বহুত দীঘলীয়া যাত্ৰা অভিনয়ৰ ক্ষেত্ৰখনত ভগৱানৰ লগতে নিশ্চিতভাৱে আপোনালোকৰো মৰম আৰু আশীৰ্বাদ আছে। তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ম অসমীয়া ৰাইজৰ ওচৰত। আজি ইয়ালৈ আহি সঁচাকৈ খুব ভাল লাগিছে। আৰু এই সভা বা বিহু এইবিলাকেই আমাৰ জাতিৰ পৰিচয়। আৰু ইয়াতে মই যুৱ প্ৰজন্মক যেনেকৈ ধুনীয়াকৈ ধুতি পিন্ধি, সৰু সৰু ল'ৰা ধুতি পিন্ধি আহি চাকি জ্বলাইছে, এই যে সংস্কৃতিৰ লগত আমাৰ যি গুৰুজনাই দি যোৱা সভ্যতাৰ যি বীজ ৰোপণ কৰাত আপোনালোক সকলো এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাব লাগিব। যে যুৱ প্ৰজন্মক যেনেকৈ আপোনালোকে আগবঢ়াই দিছে, এই বীজ ৰোপণ কৰিছে, তাৰ বাবে মই জ্যেষ্ঠসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে কনিষ্ঠসকলক অৰ্থাৎ যুৱ প্ৰজন্মকো মই ইয়াতে হাত চাপৰি, মাইকটো আৰু ফোনটো আছে কাৰণে দিব পৰা নাই, তোমালোকৰ বাবে এজাউৰি হাত চাপৰি সকলোৱে বজালে মই ভাল পাম। আৰু এনেকৈ আমাৰ কলা সংস্কৃতি, আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহ চিৰযুগমীয়া হওক, সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মনৰ কামনা লৈ আহিছোঁ, সেই কামনা পূৰণ হওক, আপোনালোকেও আশীৰ্বাদ কৰিব, আৰু আপোনালোকৰো মনৰ কামনা পূৰণ হওক, তাৰে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাই মই একেবাৰে প্ৰস্তুত নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতিও পাম। চেলেঞ্জ এখনেৰে সন্মান জনালে সঁচাকৈ বহুত কিবা নাথাকিব পাৰে অসমীয়া শিল্পীৰ, কিন্তু অসমীয়া ৰাইজৰ এই মৰম মই এনেও আবেগিক পটককৈ চকু পানী ওলাই যায়। আহি এইখিনি মৰম আৰু শ্ৰদ্ধা মোক দিয়াৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ম উদযাপন সমিতিৰ ওচৰত। ধন্যবাদ, সকলো ভালে থাকে। মই ফেমিলি আহিলোঁ, ফেমিলিকো লৈ আহিলোঁ। চাওক ফেমিলি এই ছোৱালীটো এই ল'ৰা ইয়াত অকলে তাই ইয়াতে চাওক কিমান সুন্দৰ পৰিৱেশ। মানে ইয়াত মানে বহুতে চাকি জ্বলাইছে না, মানে এতিয়া কওক ইমান ভাল লাগিছে। মানে আপোনালোকে আহক, ইয়াত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিৰুভাৱত আপোনালোকে অকণ চাকি জ্বলাওক, আহক ইয়াত। তাৰপিছত ইয়াত সুভাষ নাথ আহিছে, সুভাষ দাক আমন্ত্ৰিত কৰা হৈছে। সুভাষ নাথে এতিয়া নাম পৰিৱেশন কৰিছে। চাওক রাহিলন্ত নারায়ণে হাতে চক্র ধরি ভকতৰ আৰ্তনাদ শুনিছি হৰি ভকতক উদ্ধাৰিলা গজেন্দ্ৰক উদ্ধাৰিলা
হাতে স্বপ্ন এনেকৈ 12 বছৰ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে এতিয়া ৰাতি 4টা বজিল 4টা বজাৰ ভিতৰত সকলো চাকি মানে মানুহ ঘৰত লৈ যাব। তাৰপিছত আমাৰ বহৰী সত্ৰৰে গায়ন বায়ন খোল পাৰ্টি গোটে গীত পৰিৱেশন তাৰপিছতে চাকিখন লৈ যাব।
চাওক বিঘাত মানুহ হৈছে আজি আপোনালোক হেৰি কৰি দেখুৱাম ইয়াত নাম ৰকম কৰা প্ৰসাদ বিতৰণ হ'ব সকলোখিনি আপোনালোক দেখুৱাম এই চাওক ইয়াৰ সুন্দৰ পৰিৱেশ এইটো বাহিৰৰ পৰিৱেশটো চাওক আমাৰ এইখন গেট হয় গেটৰ ওচৰতে মানে ৰাস্তাৰ ওচৰতে মানে দোকান বাহাৰ আহিছে সেইকাৰণে আপোনালোক দেখালোঁ মানে বহুত দোকান আহিছে দোকান অহাৰ পিছত ৰাতি আমাৰ ইয়াত মানে ফাংচন আছে জুবলি মাতিছে জুবলি ফাংচন বুলি আপোনাক দেখালোঁ অকণমান যদি মোৰ ভিডিঅ'টো ভাল লাগে আপুনি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই দিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ